আজি বতৰটো ইমান মজা হৈ আছে নহয়, ফুটবল খেলিবলৈ খুব ভাল লাগিব। আমি চাৰিটাতো আহিছোঁগৈ আৰু কেইটামান আহিলে আৰু বিন্দাছ খেলিব পাৰিম। এইকেইদিন নক'বই আৰু ধুনীয়া দা, বতৰটো ডাৱৰীয়াৰ কাৰণে একদম কেনেকুৱা লাগিছিলে নহয়, খেলিবলৈ আহিব নাপাওঁগৈ। আজি সেই খেলিবলৈ পাম বুলি মনটো একেবাৰে ইডেন গাৰ্ডেন লাগি গৈছে। নকবি আৰু, মোৰ সেই একেই অৱস্থা। এইকেইদিন খেলিবলৈ নাই পোৱা কাৰণে বৰফত থৈ দিয়া মাছজনীৰ গতে গাটো একেবাৰে থৰথৰা হৈ গৈছিলে। ল'ৰাহঁত তহঁতি খেলিবলৈ যাওঁ নেকি? ঘৰত কিমান সোমাই থাকিব, আমনি লাগে নহয়, সেইকাৰণে অকণমান খেলিবলৈ বুলিয়ে ওলাই আহিলোঁ আৰু। ভালেই হ'ল, ব'ল তেনেহ'লে মোৰ লগত 20-20 মেচ এখন খেলি দিওঁ আৰু। বুঢ়া জিকে নে ডেকা পাৰ্টি জিকে দেখা যাওক। ককা, 20-20 মেচ কেনেকৈ খেলিব? আমি ফুটবলহে খেলিব আহিছোঁ, আমি ক্ৰিকেট খেলিব অহা নাই নহয়। ফুটবল হওক ক্ৰিকেট হওক একেই কথা, ব'ল ফুটবলতে আমি 20-20 এখন খেলি দিম। আপোনাৰ টিমটোত আপুনি অকলে খেলিব নেকি? মুহিধৰে অকলেই খেলিব ফুটবল এটা টিম হৈ, আৰু তহঁতি যিমান পাৰ আনি ল। ফিল্ডত ইফালৰ পৰা ইফালে ঘূৰি ফুৰি গ'ল দিবলৈ সময় নাই, ডাইৰেক্ট প্লাণ্টিক। যোনে প্লাণ্টিকত গ'ল সোমাব পাৰিব সিয়ে খেলত জিকিব, আৰু 1000 টকা পুৰস্কাৰ পাব। পিছে জিকাকেইটা পুৰস্কাৰটো দিব কোনে? কোলা মোচোৱা, এতিয়াওতো বহুত শিকিব লগা বাকী আছে, তই একোৱেই শিকা নাই। এনেই ধুনীয়া মই টিকেট ঘূৰি ফুৰ, মোৰ টিকেট ঘূৰিবিহি। আপোনাৰ টিকেট যে ঘূৰিবলৈ নাই আৰু দেই, আপুনি একদম যিহে ধপকৈ পান্দি যায়। আপোনাৰ পাণ্ডত একেবাৰে উৰি গৈ ক'ৰবাত পৰি থাকিমগৈ মই। মুখৰ মাত নাইকিয়া হ'ল যে ধনিয়াম, কি ভয়তে পেপুৱা লাগিছা নেকি আকৌ মোৰ লগত খেলিব লাগিব বুলি? ধনিয়ামক কোনোবাই চেলেঞ্জ কৰিব আৰু ধনিয়ামে মনে মনে বহি থাকিব, সেইটো হ'বই নোৱাৰে। তো ফিৰ চলিয়ে मैदान में कौन जीतता है कौन हारता है देखेगा, খেল हो जाने का बाद में। বল তেনেহ'লে আৰু হৈ যাওক দৌ হাত ফুটবল কে সাথ। জিতলা এটা খেলিবলৈ যাওঁ নেকি? ফুটবলটো মেইন হয়, ফুটবল খেলিবই লাগিব। যিমান গালি আপুনি দিলেও ঘৰত ফুটবল খেলিবলৈ আহিমেই। ফুটবল জিন্দাবাদ, চলো অভি। ময়ো সেই যেনে তেনে ঘৰত ঠগি মগি ওলাই আহিছোঁ আৰু অলপমান খেলি আহোঁগৈ বুলি, নহ'লে আকৌ গৰু ছাগলী বান্ধিবলৈ কৈ দিয়া নহয়, একদম নেবান্ধিলেও উপায় নাই। এইকেইদিন সেই বতৰটোৰ কাৰণে খেলিব পৰা নাছিলোঁ, মনটো ইমান উখোৱা মুখোৱা লাগিছিলে নহয়, একদম থাকিব শান্তি পোৱা নাছিলোঁ। আজিহে খেলিবলৈ পাম বুলি মনটো অলপমান ভাল লাগিছে আৰু দেই। বাকীবিলাকে চাগে গৈ ধাপ ধুপ দিলেগৈ, ব'ল ব'ল পটাপট যাওঁ আমিও। ব'ল সোনকালে যাওঁ, নহ'লে আকৌ বেলি লুকাই থাকিলে হ'ল আৰু, কিটো ফুটবল খেলিবি তাৰপিছত। আজি বুঢ়া 1000 টকা যাব আৰু। ভাইটি তেনেকৈ নক'বা, খেলত কোন হাৰে কোন জিকে কোনো গেৰাণ্টি নাই দেই, কাৰ যায় যাব আজি। মই যেতিয়া তোমালোকৰ সমান আছিলোঁ তেতিয়া সিহঁতে একদম কিমান ফুটবল খেলিছিলে নহয়, আৰু মহিধৰ বুলি ক'লেতো আৰু ক'বই নালাগে। আমাৰ ঢেকীনপতা গাঁৱৰ টিমটোত যদি মহিধৰ গৈছে বুলি গম পায়, তেনেহ'লে এলা পেচা টিমবিলাকে খেলিবই নাহে। তেনেহ'লে কি আমাৰ গতি একেবাৰে দুৰ্গতি হ'বগৈ নেকি? কি হয় হ'ব আৰু দেই, এতিয়া ক'ব নোৱাৰিছোঁ আৰু। ধনিয়াম দা, আপুনিতো গ'ল কিপাৰ একেবাৰে হয়া আছে ন, তেনেহ'লে আৰু চিন্তা কি হয়? এতিয়াতো অকল প্লাণ্টিকৰ ওপৰতহে চেলেঞ্জ হৈছে, তেনেহ'লে আৰু চিন্তা কৰিবলগীয়া বিশেষ একো নাই। হ'লেও আৰু সেইজন আকৌ তাহানি দিনৰ খেলুৱৈ নহয়, আজিকালিৰ লগত ক'ত মিলিব? তেতিয়া খেলা আৰু এতিয়া খেলা বহুত পাৰ্থক্য আছে। মানুহে এনেই নকয় নহয় অল ইজ গ'ল বুলি। এষা হয় আকৌ দেই, একেবাৰে সঁচা কথা। এতিয়াহে গাটো ফ্ৰী লাগিছে দেই। ধনিয়াম একেবাৰে কঁপি আছ নেকি ভয়তে আকৌ সৰু কাম কৰি নিদিবি আৰু একবাৰ ভাবি ল, নহ'লে চেলেঞ্জ আৰম্ভ হোৱাৰ আগতে আকৌ একবাৰ ভাবি ল'বলৈ চান্স দিছোঁ তোক। धनियाम ने एक बार कमिटमेंट कर लिया है तो खुद का भी नहीं सुनता है। ये हुई ना बात, तो अभी शुरू होगा हम लोगों का 2020 फुटबॉल मैच। ये मुहिधर का शो देखने के लिए रेडी हो जाओ बच्चा लोग। কৃষ্ণ প্ৰভু, বহু দিনৰ বিৰতিৰ পিছত আজি চেলেঞ্জ লাগি কেনে আৰু ফুটবল খেলিম বুলি আহিছোঁ। প্ৰভু তুমি চাবা আৰু অলপমান। I am ready, ধনিয়াম। থেংক ইউ মোৰ ফালৰ পৰাও থেংক ইউ দেই। কি হে ধনিয়াম দা, খেল আৰম্ভ কৰিলে নেকি? আমাকো লওক কোনোবা ফালে। এতিয়া খেল আৰম্ভ হ'বহে। গ'ল পোষ্টৰ ফালে চোৱা। আজি আকৌ ককা আহি গৈছে যে খেলিবলৈ। আজি ককাই মোৰ লগত 2020 ফুটবল মেচ খেলিব বোলে। 2020 ফুটবল মেচ আজি প্ৰথম শুনিলোঁ, সেইখন আকৌ কেনেকুৱা খেল হ'ব? এতিয়া অকল প্লাণ্টিক হ'ব, প্লাণ্টিক। তোমালোকে সেইফালে ছাইডত থিয় হৈ চাই থাকা আৰু। আজি তেনেহ'লে বেছ জমিব খেল। দে ধনিয়াম জল্দি কৰ, মই থন মদন গোপাল হেয়াত ইমান দেৰি ধৈৰ্য ধৰি থাকিব নোৱাৰো আৰু। ফুটবল খেলা বুলি ক'লে মহিধৰ যেন পাগল হৈ যায়। 1 মিনিট, খেলখনত ৰিফাৰী এজন লাগিব নহয়, এখন যেতিয়া নেকি এখন প্ৰাইজ মানি ফুটবল খেল। ভাইৰেল স্পাইৰেল পটেটো ঘিটিলা, তই ৰিফাৰী হৈ দে। মই আকৌ ৰিফাৰী হ'বলৈ হুইচেল নাই নহয়, মুখেদি বজাই দিম আৰু দেই। মুখেদি বজালেও বজাবি, টিকাই দি বজালেও বজাবি, মুঠতে এতিয়া তই ৰিফাৰী হ আৰু আমি চিগনেল পাব লাগে। অ'কে ৰেডি। গ'ল ইয়া। ধনিয়ামটো এক চান্স গ'ল দেই, বচাই দিলে দেই আপুনি। এইবাৰ মই দিম চাবি ধনিয়াম, কেনেকা দিম নহয়, তই একেবাৰে বলৰ সৈতে উৰি যাবিগৈ। দেখা যাব।
ৰেডি? আই এম ৰেডি। এইটোতো মই উলটি কিনে মাৰি দিম। ধনিৰাম বচাই দিলোঁ দেই ভাইলোক। বৰ বেয়া শ্বট মাৰিলে কিন্তু দেই উলটি কিনে ধনিৰাম দা। আমাৰ খেলখন আজিলৈ ড্ৰ হ'ল দেই ধনিৰাম, কাইলৈ আকৌ খেলিম। আপোনালোক দুজনেতো এমাহমান খেলিলেও চাগে কোনো নিজিকিব কোনো নেহাৰিব, যিহে খেল দিছে। তেন্তে গাইছ আজিলৈ আহোঁ, আপোনালোকে পিছৰখিনি চাবলৈ নাপাহৰিব আৰু। বাই বাই।